হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট সন্ধ্যাই ৱেলকাম কৰিছোঁ আমাৰ সন্ধ্যাছ মেকঅভাৰলৈ। সকলোৱে জানে আমাৰ সন্ধ্যাছ মেকঅভাৰত মেকআপ আৰু হেয়াৰ ষ্টাইলৰ কৰ্চসমূহ দি থকা হয়। এইবাৰো যিসকলে আমাৰ ইয়াত প্ৰশিক্ষণ লৈ আছিল তেওঁলোকৰ আজি ফাইনেল ডে', মানে তেওঁলোকে আজি চাৰ্টিফিকেট পাব। গতিকে তেওঁলোকৰ মুখেৰে জানোচোন আহক কেনেকুৱা পালে আমাৰ একাডেমীত আহি আৰু কি অভিজ্ঞতা। আমাৰ নিকিতা, তাৰ পৰা জানোৱা হওক কেনেকুৱা পালে আমাৰ একাডেমী। বহুত ভাল লাগিলে মেমৰ একাডেমীলৈ আহি। সন্ধিয়াছ মেকঅভাৰ কুঞ্জনী জুৱেলাৰীৰ ওচৰতে আছে, গতিকে আপোনালোকেও আহক। মেমে বহুত ধুনীয়াকৈ শিকায়, মেকআপ হেয়াৰ ষ্টাইল গোটেই শিকিব পাৰিব। সকলোৱে আহক যাতে। এগৰাকী ষ্টুডেণ্ট আছে প্ৰাৰ্থনা, তাইৰ পৰা জানোচোন আহক আমাৰ একাডেমীত আহি তাই কেনেকুৱা পালে। নমস্কাৰ, মোৰ নাম প্ৰাৰ্থনা বৰা। মই ইয়াত মেমৰ লগত শিকিছোঁ। তেওঁ খুব ভালকৈ শিকায় আৰু ইয়াত তেওঁৰ ষ্টুডিঅ'ৰ নাম হৈছে সন্ধ্যাছ মেকঅভাৰ আৰু তেওঁ খুবেই ভালকৈ শিকাইছে। আৰু আপোনালোকৰ যদি কোনোবাই শিকিব বিচাৰিছে আপোনালোকে ইয়াত নিশ্চয়কৈ আহিব পাৰিব, শিকিব পাৰিব। আৰু তেওঁৰ পৰা শিকি আপোনালোক সকলোৱে খুবেই ভাল পাব। আশা কৰিছোঁ যোনবিলাকে আহিব শিকিবলৈ তেওঁলোকে চবেই ভাল পাব। থেংক ইউ। ৱেলকাম। আজি বৰ ধুনীয়াকৈ সজাইছে, তাই এগৰাকী ৰিচেপশ্যন ব্ৰাইড সজাইছে, খুব ধুনীয়া হৈছে। আমাৰ আৰু এগৰাকী ষ্টুডেণ্ট আছে, তাই হৈছে মনীষা। তাইৰ মুখেৰে জানো আহক কেনেকুৱা পালে তাই। নমস্কাৰ, মোৰ নাম মনীষা বৰা। মই যোৰহাটৰ আৰু মই ইয়াত শিকা 3 মাহ মানেই হ'ল আৰু আজি ফাইনেল এক্সাম যিহেতু মেমে খুব ভালদৰে শিকায়। আপোনালোকে আহিব যোৰহাট তৰাজান সন্ধ্যাছ মেকঅভাৰ আৰু কণ্টেক্ট নাম্বাৰ আপোনালোক মেমে দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। এগৰাকী ষ্টুডেণ্ট আছে, তাই হৈছে ডিম্পী। তাৰ পৰা জানো আহক কেনেকুৱা পালে আমাৰ একাডেমীত আহি আৰু কি অভিজ্ঞতা হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডিমি গগৈ। মেমৰ একাডেমীত আহি বহুত ভাল লাগিলে। মডেলৰ পৰা জানো সেই তাই কি নাম আছিল। প্ৰণামী। মোক প্ৰাৰ্থনাই আনিছে মেকআপ কৰিবলৈ। বহুত ভাল লাগিছে ইয়াতে আহি। ইমান ধুনীয়াকৈ গোটেইকেইজনী, অকল প্ৰাৰ্থনাই নহয় বাকী কেইগৰাকীও বহুত ধুনীয়াকৈ মেকআপ কৰিছে, গতিকে বহুত ভাল লাগিছে। মোৰ যদি তেনেকৈ কোনোবা থাকে মই তেতিয়া নিশ্চয় ইয়াত ৰেকমেণ্ড কৰিম শিকিবলৈ। ধন্যবাদ। আপোনালোকে দেখিলে আমাৰ ষ্টুডেণ্টসকলে কেনেকৈ তেওঁলোকৰ মডেলসমূহ আজি ৰেডি কৰিছে আৰু খুব ধুনীয়াকৈ কৰিছে তেওঁলোকে। আপোনালোকেও যদি এনেকুৱা ধৰণৰ মেকআপ আৰু হেয়াৰ ষ্টাইলৰ কৰ্চসমূহ কৰিব বিচাৰে আমাৰ যোৰহাটত থকা একাডেমী সন্ধ্যাছ মেকঅভাৰ যোগাযোগ কৰিব পাৰে। আৰু কিবা যদি ফিজসমূহৰ বিষয়ে সুধিব লগা আছে, কৰ্চৰ বিষয়ে সুধিব লগা আছে, মোৰ ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে। মোৰ ফোন নাম্বাৰ তলত দিয়া হৈছে। আমাৰ লিমিটেড ছিট আছে যিহেতু এতিয়া আমাৰ এডমিশ্যনো চলি আছে, গতিকে সোনকালে যোগাযোগ কৰিব। আজিলৈ আহোঁ, নতুন এটি ভিডিঅ' লগ পাম।